এইবিলাক দেখাইতো এক্সিবিশ্যনত হেৰি পাইছিলোঁ, প্ৰাইজ পাইছিলোঁ। হিতেশ্বৰ শইকীয়া আছিলে যে, তেতিয়া সেইটো সময়ত বনোৱা হয়, তেতিয়া তেওঁ এইটোতে প্ৰাইজ পাইছোঁ। বহুত গৰম দেই, বহুত গৰম বজাত ওলাবৰ কাৰণে। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই আহিছোঁ আজি মৰাণত, য'ত নেকি এগৰাকী ৭৫ বছৰীয়া আইতাৰ ওচৰত আহিছোঁ। আৰু সেই আইতাগৰাকীৰ জীৱন সংগ্ৰামৰ বিষয়ে আজি আপোনালোকক দেখাম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু বিশেষকৈ কি জানেনে, এই আইতাগৰাকী চাওকচোন। এইবিলাক দেখিছে যে, এই সকলোবিলাক কাপোৰ আইতাই নিজ হাতেৰে এম্ব্ৰইডাৰী কৰা। আৰু ইমান ধুনীয়া ধুনীয়া এম্ব্ৰইডাৰী কৰিছে, এই বয়সতো তেওঁ হাৰি যোৱা নাই জীৱনটোক লৈ। গতিকে এই ভিডিঅ'টো আচলতে আমাৰ ছোৱালীসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে, আৰু যিসকলে নিজে একো কৰিব পৰা নাই বা কৰিব ইচ্ছা আছে কিন্তু কৰিব পৰা নাই, তেওঁলোকে এই ভিডিঅ'টো চাওক। অন্ততঃ এই ভিডিঅ'টো চাই আপোনালোকে এটা উৎসাহ পাব। আৰু এইবিলাক চাওকচোন, নিজ হাতেৰে ৰুমাল, বিচনী এইবিলাক তৈয়াৰ কৰাটো ইমান সহজ নহয়। কিন্তু আপোনালোকেও আচলতে কি হয়, আমাৰ মহিলাসকল বিশেষকৈ ঘৰৰ পৰা ওলাই যাবৰ কাৰণে দিগদাৰ হৈ যায়। কিন্তু মই ক'ব বিচাৰিছোঁ যে কি, আপোনালোকে এবাৰ শিকি লওক আৰু নিজৰ ঘৰতে এইবিলাক আমি বিজনেছ আৰম্ভ কৰিব পৰা যাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু কি কি আছে আপোনালোকক সকলোবিলাক দেখাম। আইতাই কেনেকুৱা কেনেকুৱা বস্তু বনাই ৰাখিছে, আপোনালোকে শিকিব পৰাকৈ কি কি আছে আপোনালোকক দেখাম। বহুত গৰম আৰু আপোনালোকক লাগে যদি ল'ব পাৰিব। এইবিলাক সকলোবিলাক মানে বিকে, আপোনালোকে যদি লাগে এইবিলাক কিনিব পাৰিব। এই কণমানি ফ্ৰকটো দেখিছে যে, এই ফ্ৰকটো আইতা নিজ হাতেৰে বনোৱা হয়। এইটো চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। আৰু এইফালে গাৰু কভাৰৰ পৰা আদি কৰি আপোনাৰ টেবুল ক্লথ, এইখন চাওক ঊলৰ পৰা গুঠা হয়। মানে এই বয়সতো যে আইতাই ইমান কষ্ট কৰি নিজৰ জীৱনটো চলাই নিবৰ কাৰণে কষ্ট কৰি আছে, সংগ্ৰাম কৰি আছে। আৰু আমি এইটো বয়সতে ইমান এলাহ কৰোঁ, তাৰ কাৰণে বিশেষকৈ মই এলাহ কৰোঁ সেইকাৰণে আইতাগৰাকী ভিডিঅ'টো বনালোঁ, সকলোকে দিলোঁ। যিসকলে মানে ধৰি লওক কৰিব পৰা অৱস্থাত আছে, তেওঁলোকে শিকক এইবিলাক, নিজৰ এটা হাতবিদ্যা, যিটো নেকি নিজৰ হাত খৰচো ওলাই থাকিব আৰু আনক শিকাব পাৰিব। লগতে এইবিলাক বেগবিলাকো আইতা নিজ হাতেৰে বনোৱা। মোৰতো প্ৰথমে বিশ্বাস হোৱাই নাছিলে যে কি এইবিলাক বস্তু আইতাই নিজ হাতেৰে বনাইছে মানে। কিন্তু ইমান ধুনীয়া ধুনীয়াকৈ বনাইছে চাওকচোন। আৰু এইখনো এখন টেবুল ক্লথ, ইমান ধুনীয়া চাওকচোন, ঊলৰ পৰা বনাইছে আইতাই। মৰম লগা নহয়নে? আৰু এইখন বোলে আপোনাৰ দৰ্জাত আঁৰিবৰ কাৰণে। ইমান মৰম লগা, নিজ হাতেৰে কিমান কষ্টৰে বনাইছে দেখিছেনে? এইখন চাওক এইফালে। এইবিলাক কৰাও কিন্তু মামুলি নহয় ন। এইবিলাক দেখাইতো এক্সিবিশ্যনত হেৰি পাইছিলোঁ, প্ৰাইজ পাইছিলোঁ। কেনেকৈ খাই লেতেৰা লেতেৰা লাগিছে ন? বহুত দিন হ'ল, বহুত বনালোঁ, বিক্ৰী কৰি দিলোঁ চব। বিক্ৰী কৰিলে? এইটো বনাই বিক্ৰী কৰিলোঁ।
হিতেশ্বৰ শইকীয়া আছিলে যে তেতিয়া সেইটো সময়ত বনোৱা হয়। তেতিয়া তেওঁ এইটোতে প্ৰাইজ পাইছিলোঁ। চব মানুহক মাতি আনি দেখাইছে তেওঁ। এই লেঙেৰি গৈছিলোঁ এক্সিবিশ্যন। ধেৰ আছিলে এনেকুৱা, চব বিক্ৰী হ'ল। এটা ৰাখিছোঁ, আকৌ বনাবলৈ হ'লে দিগদাৰ হ'ব, পাছত চাইছে। এইটো কিহৰ পৰা বনাইছিলে? প্লাষ্টিকৰ নহয়। প্লাষ্টিকৰ হয় ন? ধুনীয়া লাগিছে। বনোৱা দিন হ'ল, বাকীবোৰ বোলে আইতাই বিকিলে আৰু এইটো ৰাখি থৈ দিছে। সেইকাৰণে অলপ দিন হ'ল কাৰণে লেতেৰা হৈ গ'ল। আৰু এইবিলাকো চাওকচোন, মই ভাবিছিলোঁ কিনি আনি ৰাখি থৈ দিছে, কিন্তু গম পালোঁ যে কি আইতাই ক'লে মানে নিজ হাতেৰে বনোৱা। আৰু আইতাই কিমান কষ্ট কৰি জীৱনটোত আগবাঢ়ি গ'ল, ইমানখিনি আগুৱাই যাব পাৰিলে। ব'লকচোন আইতা মুখেৰে শুনো। আইতা নমস্কাৰ। নমস্কাৰ। ভালে আছে আপুনি? ভালে আছে। ভালে। আৰু আপোনাৰ স্কুলখনৰ বিষয়ে গম পালোঁ, মই গম পাই আপোনাৰ স্কুলখনৰ বিষয়ে আৰু আপোনাৰ বিষয়ে জানিব আছিলোঁ। আৰু প্ৰথমে আপোনাৰ পৰিচয়টো সকলোকে দি লওক। পৰিচয় দিব লাগিব। পৰিচয়টো আপুনি দি লওক। মোৰ নাম মায়াদেৱী চাহু। মোৰ চেণ্টাৰৰ নাম বিনিতা প্ৰডাক্টছ। মই মৰাণৰে হওঁ, আদি মৰাণৰ বাসিন্দা হওঁ। মোৰ আজি স্কুল খোলা আজি 40 বছৰমান হৈ গ'ল। আইতাই মানে এই স্কুলখন খোলা কথা মনলৈ কেনেকৈ আহিলে? আৰু আপুনি মানে এই শিক্ষাটো আপুনি ক'ত লৈছিলে, ক'ত শিকি আহিছিলে? মই আগত শিকা নাছিলোঁ। আমাৰ দিনত মানে আমি যেতিয়া মই 4 বছৰ আছোঁ যে আমাৰ দিনত এইবিলাক নাছিলে। বিয়া হোৱাৰ পাছত মই দিল্লীৰ পৰা এখন কিতাপ আনিছিলোঁ। কিতাপত এম্ব্ৰইডাৰী কৰিবলৈ শিকাইছে। তাৰপিছত মই দেখিলোঁ ইমান ধুনীয়াকৈ শিকাই আছে। মই মেচিন এটা কিনি আনিলোঁ। মানুহজন কিনি আনি দিলে মেচিন এটা। তাৰপাছত মই মেচিনত মানে অভ্যাস কৰিবলৈ ধৰিলোঁ। কিতাপটো চাই মই অভ্যাস কৰিবলৈ ধৰিলোঁ। তাৰপাছত মই তেনেকৈ কৰি কৰি দেখিছোঁ বহুত ধুনীয়া হৈছে। তাৰপিছত মই দেখিলোঁ যে ইয়াত সূতা নাপায়, কিনিব লাগিব যে মৰাণত নাপায়। ডিব্ৰুগড়ৰ পৰা ফ্ৰেম, সূতা, তাৰপাছত আৰু যি যি বস্তু লাগে কাৰ্বন কাগজ, টেচিং পেপাৰ চব আনিলোঁ। তাৰপৰা আমাৰ দিল্লীৰ পৰা ফুলৰ বহিও পঠিয়াই দিলে। তাৰপৰা ফুল আঁকি আঁকি মই এতিয়া যি টি কাপোৰত পুৰণা কাপোৰত কৰি 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 হাত বহালোঁ। তাৰপিছত মানুহ এজনী আহিছিলে মোৰ ঘৰত। তাৰপিছত তাই মোক চব গোটেইখিনি এম্ব্ৰইডাৰীটো ঘৰত আহি শিকাই দিলে। আগতে স্কুল নাছিলে, ঘৰত আহি বহুতখিনি শিকাই দিলে। মই একদম ধুনীয়াকৈ এলবাম বনাই দিলোঁ। এটা মোৰ এলবাম এতিয়াও আছে। এলবাম বনালোঁ এম্ব্ৰইডাৰী কৰি। তাই গোটেইখিনি শিকাই দিলে। 60টামান ফুল আছিলে। 60টা ফুল মই তাত এলবামত ভৰাই দিলোঁ, ভৰাই থৈ দিলোঁ। তাৰপাছত মই এইবিলাক কৰিবলৈ ধৰিলোঁ। কৰি তাৰপিছত 2টামান মেচিন কাটিংটো মই তেনেকৈ দিল্লীৰ পৰা কিতাপ আনি শিকিছোঁ। হিন্দীত আহে কিতাপবিলাক, হিন্দী পঢ়ি মই এনেকৈ পুৰণা কাপোৰবিলাক কাটি শিকি গ'লোঁ চিলাবলৈ। তাৰপিছত মই নতুন কাপোৰ আনি ব্লাউজ চালাউজ চিলাবলৈ ধৰিলোঁ। তাৰপিছত 4জনীমান ছোৱালী, বোৱাৰী 4জনীমানে আহিলে মোৰ ওচৰত এনেই লগ কৰিবলৈ। তাৰপিছত দেখিলে মই কাপোৰ চিলাই আছোঁ। ইমান ধুনীয়াকৈ কাপোৰ চিলাইছে বোলে, দৰ্জিতকৈ ধুনীয়া আহিছে বোলে আমি শিকিম বুলি। তই মোক শিকাবি? মই ক'লোঁ শিকাম, কেলৈ নিশিকাম, ভালে আকৌ শিকি ল'বি তহঁতি। তাৰপিছত মই ব্লাউজ সিহঁতি অৰ্ডাৰ দিবলৈ ধৰিলে। তেতিয়া মই ব্লাউজটো চিলাবলৈ ধৰিলোঁ। তেনেকৈ চিলাই অৰ্ডাৰ কৰিবলৈ ধৰিলোঁ। তাৰপাছত সিহঁতি ক'লে আমি শিকিম। ঠিক আছে, তহঁতি 2টা বজাত আহিবি, কাৰণ ৰাতিপুৱা সময়ত মই ভাত চাত বনাম। আগবেলা মই নোৱাৰোঁ, পাছবেলা শিকাম। তেতিয়া এই 4জনী বোৱাৰীহঁতে 2টাৰ পৰা আহিবলৈ ধৰিলে। সিহঁতক মই কাটিংটো কাগজত কাটি কিতাপখন চাই মই অসমীয়া অনুবাদ কৰিলোঁ। হিন্দীত আছিলেতো, হিন্দীৰ পৰা মই অসমীয়া অনুবাদ কৰি বহি বনালোঁ। আপুনি নিজে কৰিলে? নিজে বনালোঁ, অসমীয়া অনুবাদ কৰি বনালোঁ। আৰু আইডিয়া কৰি এনেকৈ কৰিলে এনেকৈ হ'ব, তেতিয়া বুজি পাব বুলি ছোৱালীবিলাকক বুজালোঁ। কাটিবলৈ শিকাই দিলোঁ, কাগজ কাটিলোঁ, পেপাৰ কাটি, তাৰপিছত কাপোৰ কাটিবলৈ শিকালোঁ, তাৰপিছত চিলাবলৈ শিকালোঁ। তেনেকৈ কৰি ইহঁতি শিকি যোৱাৰ পাছত তেনেকৈ আৰু বহুত ছোৱালী আহিবলৈ ধৰিলে। আমি শিকিলোঁ কাটিং দিলে। তেতিয়া মৰাণত এটাও কাটিং স্কুল নাছিলে। তেতিয়া মই তেনেকৈ আৰু ছোৱালী শিকালোঁ। তেনেকৈ মই মাত্ৰ 10 টকা নাম লগোৱা, 200 টকা ফিজ আছিলে। তেনেকৈ প্ৰাইভেটকৈ শিকাই আছিলোঁ। তাৰপিছত মোক যিজনী এম্ব্ৰইডাৰী কৰে যে সেইজনী মোক ক'লে, তই ব'ল ব্লকত, তোক মই স্কুল খোলাই দিম, তই ছোৱালী শিকাবি। আৰু 2টামান মেচিন মই উলিয়াই দিছোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা। তাই মোক বহুত সহায় কৰি গভৰ্ণমেণ্টৰ পৰা 4-5টামান মেচিন উলিয়াই দিলে।
আৰু মোক ব্লকত লৈ গ'ল। এতিয়া মোৰ মানুহখিনি ব্লকত যাব নিদিয়ে, মই মনে মনে ৰাতিপুৱা 10টা 11টাত গুচি যাওঁ আৰু 2টা বজাৰ আগতে গুচি আহোঁ ঘৰত। তাৰপিছত লৈ গ'ল মোক, মই ভাড়া চাড়া দিলোঁ, দুখীয়া ছোৱালী আছিলে, ভাড়া চাড়া পইচা নাই, তাৰ ময়ে দিলোঁ চব, লৈ গ'লোঁ। তাৰপিছত তাত কথা চথা পাতিলোঁ। তাৰপিছত বিডিঅ' ছাৰ এজন আছিলে, ঠিক আছে মই ঘৰত যাম, মই মই হাতত যাম চাম। বিডিঅ' এজনে আহিলে মোৰ ঘৰত, আহি পেলাই ক'লে এই কি জানা, মই হাতেৰে খুব ফুল বাচিছিলোঁ আৰু হাতেৰে বনাইছিলোঁ, কুৰ্চাৰে কাম কৰিছিলোঁ, কিবা কিবি সেইটো বটল গেনা বনাইছিলোঁ, তেনেকৈ বনাইছিলোঁ, বনাই ৰাখিছিলোঁ। আৰু এলবাম বনাইছিলোঁ যে এম্ব্ৰইডাৰী, সেইটো দেখাই দিলোঁ তেওঁক। তেওঁ ক'লে এই ইমান ধুনীয়া কলা তুমি লুকাই ৰাখিছা কেলৈ, ওলোৱা বাহিৰত ওলোৱা, বাহিৰত ওলোৱা বোলে, এক্সিবিশ্যন হ'লে আমি লৈ যাম বোলে আপোনাক। আমি এতিয়া এলবামটো চাব পাৰিম নেকি, মানে ৰাইজক দেখাব পাৰিম নেকি আপুনি প্ৰথমে যিটো এম্ব্ৰইডাৰী আপুনি মানে কৰি এলবাম কৰি ৰাখিছিলে, আপুনি যিটো এলবাম বনাই ৰাখিছিলোঁ কৈছিলে, সেইটো আমি চাব পাৰিম নেকি, মানে ৰাইজক দেখাব পাৰিম নেকি যিটো আপুনি প্ৰথম আৰম্ভণি কৰিছিলে? ব'লক আমি এলবামটো চাই লওঁ। এইটো ন এলবামটো? অঁ এইটোৱে এলবাম, এইটো এলবামটো প্ৰথম এলবাম হয়। আইতাই স্কুলখনৰ আৰম্ভণি কেতিয়া কৰিলে, মানে স্কুলখন কোন চনত মানে স্থাপন কৰিছিলে? মই 4 বছৰ মানে 4 বছৰে হ'ল। 4 বছৰ আগত মানে এনেই প্ৰাইভেট ছোৱালী শিকাই আছিলোঁ। তাৰপিছত অফিচাৰজনে আহি পেলাই যেতিয়া ৰেজিষ্টাৰ কৰিলে, তেতিয়া কৰিলে 1987 চনত কৰিলে। 1983 চনৰ পৰা এনেই মই প্ৰাইভেটকৈ ছোৱালী শিকাই আছিলোঁ। ৰেজিষ্টাৰ নম্বৰটো 1987 চনত দিলে, তেতিয়াৰ পৰা মোৰ মানে এভেইলেবল ছোৱালী আহিব ধৰিলে, বহুত ছোৱালী শিকিলে। তাৰপিছত মই চাৰ্টিফিকেট দিবলৈ হৈ গ'ল। তাৰপিছত মোক গভৰ্ণমেণ্টৰ যোগেদি ছোৱালীও দিছে, বহুত ছোৱালী শিকি গৈছে গভৰ্ণমেণ্টৰ যোগেদি। তাৰপাছত এইবিলাক কৰিব লাগে, অফিচত যাব লাগে, ব্লকত যাব লাগে, এইবিলাক বহুত পৰিশ্ৰম কৰি যিসকলক শিকাই সেইবিলাকক আপুনি চাৰ্টিফিকেটখন দিয়ে, চাৰ্টিফিকেটো দিয়া হয় ইয়াত। গতিকে আপোনালোকে যদি শিকিব বিচাৰে, মৰাণৰ আশে পাশে যদি আপোনালোক আছে, যদি শিকিব বিচাৰিছে এম্ব্ৰইডাৰী, আৰু আপোনালোকক ভিডিঅ'টোত দেখাইছো আইতাই কি কি শিকায়, মানে কি আপোনালোকক শিকাব। যদি আপোনালোকে আগ্ৰহী হয় তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব পাৰে। য'তে ত'তে আপোনালোকে চাৰ্টিফিকেট নিদিয়ে ন, কিন্তু আইতাই চাৰ্টিফিকেট দিয়ে, মানে আপোনালোকে ইয়াত আহিব পাৰে। আৰু আইতা, আৰু আমাৰ ৰাইজসকলক আপোনাৰ ফালৰ পৰা ক'বলগীয়া কিবা আছে নেকি? আছে। মই যেনেকৈ সৰু সুৰা কৰি আজি মই ডাঙৰ এটা স্কুল খুলি দিলোঁ। আজি মোৰ পইচাও ইনকম হৈছে আৰু মোৰ নামো হৈছে আৰু চাৰ্টিফিকেটো দিছোঁ। মোৰ আজিলৈকে অফিচতো মোৰ নাম আছে, গুৱাহাটীলৈকে চব ভিডিঅ' কৰি লৈ গৈছে, মোৰ নাম আছে চাৰিফালে। তেনেকৈ মই ভাবিছোঁ চব গাঁও উন্নতি কৰক আৰু আগবাঢ়ক, এইটোৱে মই ভাবিছোঁ। ছোৱালী অৱস্থাত মহিলাসকলে এইটো ট্ৰেইনিং এটা হাতৰ কলা ল'ব লাগে। কেতিয়াবা বিপদতো কেতিয়াবা সহায় কৰিব। এটা ব্লাউজ চিলালে তুমি 150 টকা পালে বহুত তোমাৰ ঘৰৰ খৰচো চলিব, নিজৰ তোমাৰ আত্মনিৰ্ভৰো হ'ব পাৰিবা। এইটো শিকাৰ পাছত শিকিব লাগে, সেইকাৰণে এইটো ট্ৰেইনিং ল'ব লাগে। চব ছোৱালী, চব মহিলাসকলকে মই এইটো কথা কৈছোঁ, সদায় এটা নহয় এটা পঢ়া শুনা হৈও, যথেষ্ট পঢ়া শুনা কৰিও আজিকালিতো চাকৰি পাবলৈ নাই, কিন্তু এইটো আপোনাৰ এটা কাম কৰাৰ পাছত তোমাৰ হাতে হাতে দুটামান পইচা আহিলে, তোমাৰ এটা প্ৰাইভেট খৰচ এটা ওলাই গ'ল। গতিকে এইটো লোৱা বহুত ভাল, মানে শিকি লোৱাটো। তুমি স্কুল খুলিব নোৱাৰিলে, তুমি নিজৰ কাপোৰখন চিলালে তোমাৰ বহুত পইচা বাচিব। গতিকে এইটো ট্ৰেইনিং লোৱা বহুত ভাল। গতিকে আপোনালোকে অলপমান চেষ্টা কৰিব। আজিলৈকে আইতাই আপুনি কিমান মানে ছোৱালীক শিকালে, কিমান প্ৰশিক্ষণ দিয়ালে? তেতিয়ালৈকে বহুতো ছোৱালীক দিলোঁ, মই হাজাৰ হ'ব পাৰে।
বহুতক মই আজি এতিয়ালৈকে মই স্কুলো খোলাই দিছোঁ। দিনো হ'ল আৰু লোনো উলিয়াই দিছোঁ, লোন উলিয়াই স্কুল খোলাই দিছোঁ। বামুণবাৰীত এটা খুলিছে, এটা নেমু পথাৰত খুলিছে, এটা গজপুৰীয়াত খুলিছে এজনী। খোলাই দিছোঁ, ইহঁতক সহায় কৰি ডিব্ৰুগড় গৈ পেলাই স্কুল টিস্কুল সিহঁতৰ কাৰণে খোলাই দিছোঁ, লোন চোনো উলিয়াই দিছোঁ। বহুত ছোৱালীক মই মেচিনো উলিয়াই দিছোঁ চাৰ্টিফিকেট দি পেলাই। এই চাৰ্টিফিকেটত সহায়ত মেচিনো ওলাব পাৰি, লোনো ল'ব পাৰি। বহুত মানুহ নাজানে, তেনেকৈ মই বহুতক লোন উলিয়াই দিলোঁ, বহুতক মেচিন উলিয়াই দিলোঁ। ইহঁতে এতিয়া উপযুক্ত হৈ গ'ল, নিজৰ নিজৰ স্কুল খুলি চলি আছে। এতিয়া আমাৰ এই ওচৰতে এজনী আছে, কাটিং কি এতিয়া দোকান এটা খুলিছে, অকল ব্লাউজ চিলাতে। বহুত ছোৱালী উপযুক্ত হ'ল মোৰ স্কুলৰ পৰা, কাটিং শিকি পেলাই, এম্ব্ৰইডাৰী শিকি পেলাই ব্লাউজ চিলাই, চুইজাৰ চিলাই, চব চিলাই। আৰু কিছুমানেতো প্ৰশিক্ষণো দিয়ে ছোৱালী, তেনেকৈ হৈছে। আৰু চেণ্টাৰটো আপোনাৰ মানে মৰাণৰ কোন জেগাত আছে আপুনি ভালদৰে কৈ দিয়ক। স্কুলখন অৱস্থিত আছে মৰাণহাট ফুকন নগৰ AG ৰোডৰ কিনাৰত। তো আপোনালোকে গম পালে, আৰু আপোনাৰ লগত কথা পাতি বহুতে ভাল লাগিলে আইতাৰ লগত। আৰু আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।